ঐ ক'ত বিহু মাৰিম বুলি ভাবিছ? নন্দকাইটি ঘৰৰ পৰা আৰম্ভ কৰিলে ভাল হ'ব নেকি? প্ৰতাপ ক'ত? প্ৰতাপ প্ৰতাপ নাই। প্ৰতাপ নাই, মেইন ঢুলিয়াই নাই। ফোন কৰ সোনকালে তাক ফোন কৰ। ঐ বাকীবিলাক চব ঠিক আছে চব আহিলেতো? মেইন ঢুলিয়াটো নহ'লে কেনেকৈ হ'ব বাৰু? গৈ আছো ৰ তহঁত ক্লাবতে নাই জানো? ঐ প্ৰতাপ, আজি নন্দ ককাইটিৰ ঘৰত বিহু মাৰিমগৈ। তোৰ প্ৰাক্তন প্ৰেমিকাক লগ পাম। বিহু কৰিব লাগিব। মুঠতে আজি ফালিম। কি? হয় ঢোল নহয় হাত। মুঠতে আজি ফালিম। ঐ বাবা, তই ধুতিখন পিন্ধা নাই যে? ৰ আহিছোহে। গাঁৱৰ ডেকা হয়, তই ধুতিখন পিন্ধাই দে। নাজানো নহয় পিন্ধাই দে। এইফালে আৰু ভালকে পিন্ধাবি ঐ নবীন। ঐ খুলি পৰিব লাগিলে খেল কিন্তু জমি যাব। তাতে আকৌ হেৰি আহিছে নহয়। হেৰি মানে কেলে গম নাপাও? নন্দকাইটি খুলাইৰ লগত লিলি চলি আছে। লিলি মাই আকৌ কাৰ লগত লিলি মাই কৈছ? বাবা আকৌ এই নন্দকাইটি খোলাইলে লগত ইলু চলি আছে। ক্লাছ 9ৰ পৰা তাইক মই ভাল পাওঁ দেই। কোনেও নজৰ নিদিবি, কথা গৰম হৈ যাব। লোকৰ প্ৰেম জনমে জনমে, আমাৰ বাবাৰ আকৌ নজৰ। বল আজি প্ৰথমতে নন্দ ককাইদেউ ঘৰৰ পৰাই জোৰোংগৈ। কোনে কিমান বিহু পকাব পাৰ আজি চাম বাপেকে। নহ'লে এটা কাম কৰো, পঠাই দি শ্বৰ্টকাট পুনাই দিওঁ। বল দেৰি নকৰিবি। বল এইফালে গ'লে আমি সোনকালে পাম দিয়া। আজি নেৰিছো। ৰাইজৰ পদ ধূলি শিৰে তুলি লৈ আশীৰ্বাদ লোৱাহি দদাই বছৰে কলৈ আহিছো চৰি গছকি দুবৰি ঢোল পেঁপা গগনালৈ অনুমতি দিয়ক দদাই বিহু গাবলৈ। Paper
চামা কৰি ৰচকি ৰহে দৈ আশা পিছু হুকি ৰচকি ৰহে দৈ সুসুক সামা কৰি ৰচকি ৰহে দৈ আসপি ঝুঁকি ৰচকি ৰহে দৈ হস্ত আছে ৰৈ আমাৰ বিহু চাবলৈ আগলাই আহা গলৈ ৰঙতে ঐ মাৰি দে ৰঙতে ঐ মাৰি দে এই গঁড়ালৰ পাতি হাত ধৰা যেন লাগিছে অৰি নেকি শুনিছো মা আজি বিহুতে নেৰিছো দিলেও দিয়ক কুকুৰাই দা খিৰিকীৰ ফাকেৰে কোনে জুমি চালে শুনিছো হেনো নবৰ ভনীয়ে কাহিছে খিৰিকীৰ ফাকেৰে কোনে তুমি চালে শুনিছো হেনো নবৰ ভনীয়ে কাহিছে তুমি চাব নালাগে ওলাই অহা বাজনে ওলাই অহা বাজলে আমাৰ জানো না জানো মনে তোমাক এবাৰ চাবলৈ আমাৰ জানো না জানো মই তোমাকে পাছাবলে ৰাতি 12 বাজিছে আমাৰ বিহু পকিছে দাই দেও খুৰী দেও একেলগে নাচিছে নাচনি হাৰ মৰা নাই ঢুলীয়া ভাগৰা নাই ঢুলীয়া ভাগৰা নাই